নমস্কাৰ বন্ধুসকল, মৃদুল ব্লগ MB ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম। আৰু আজি দীপাৱলী, সকলোলৈকে হিয়া ভৰা শুভেচ্ছা থাকিল দীপাৱলীৰ। আৰু কলিয়াবৰত মাৰাথান দৌৰৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে। গতিকে যিসকল প্ৰতিযোগীয়ে মাৰাথান দৌৰত ভাগ ল'ম বুলি ভাবিছে তেখেতলোকলৈ কিছুমান নিয়ম আছে। তে নিয়মখিনি কিনো নিয়ম আছে চাই লওঁ বলকচোন। মাৰাথন দৌৰৰ আয়োজন কৰিছে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত শ্বহীদ নৰেন্দ্ৰ নাথ মহন্তদেৱৰ সৌৰণীত ৩৫ সংখ্যক সদৌ অসম একাংকিয়া নাট প্ৰতিযোগিতা ৯ নৱেম্বৰত অনুষ্ঠিত কৰা হৈছে। ৯ নৱেম্বৰ ২০২১ আৰু ৮ তাৰিখে সদৌ অসম ৩৩ সংখ্যক কলীয়া ভোমোৰা মাৰাথন দৌৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। আৰু যিসকল প্ৰতিযোগীয়ে মাৰাথন দৌৰত ভাগ ল'ম বুলি ভাবিছে তেখেতলোকে ৭ নৱেম্বৰ ২০২১ তাৰিখে আবেলি ৩ বজাত কলিয়াবৰত উপস্থিত হ'ব লাগিব। মানে তাত তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰা হ'ব, মেডিকেল কৰা হ'ব। কাৰণ যিকোনো লোকে ভাগ ল'ব নোৱাৰিব। মানে যদি কোনোবা শাৰীৰিক অসুস্থ লোকে ভাগ ল'ম বুলি ভাবিছে তেওঁলোকে এই প্ৰতিযোগিতাত ভাগ ল'ব নোৱাৰিব। টোটেল মাৰাথন দৌৰৰ দূৰত্ব হৈছে ৪০ কিলোমিটাৰ। আৰু ৪০ কিলোমিটাৰ আৰম্ভ হ'ব কুঁৱৰীটোলৰ পৰা ৰাতিপুৱা ৫ বজাত। আৰু এই দৌৰত নিৰ্বাচন কৰা হ'ব 11 জনক। তাৰে প্ৰথম, দ্বিতীয়, তৃতীয় পুৰস্কাৰটো অলপ বেলেগ ধৰণৰ হ'ব। বাকী ৮ জনৰ পুৰস্কাৰ প্ৰায় একে হিচাপৰে হ'ব। পুৰস্কাৰকেইটা ঘোষণা কৰি দিছোঁ। প্ৰথম পুৰস্কাৰ ১০,০০০ টকা, দ্বিতীয় পুৰস্কাৰ ৭,০০০ টকা আৰু তৃতীয় পুৰস্কাৰ ৫,০০০ টকা। আৰু লগত মানপত্ৰ, ট্ৰফি আৰু ট্ৰেক শ্বুট দিয়া হ'ব। বাকী ৮ জনক পুৰস্কৃত কৰা হ'ব ১৫০০ টকা আৰু লগত মানপত্ৰ। আৰু এই মাৰাথান দৌৰ অকল ল'ৰাৰ বাবেহে, ছোৱালীৰ বাবে নহয়। গতিকে যিসকল প্ৰতিযোগীয়ে প্ৰতিযোগিতাত ভাগ ল'ম বুলি ভাবিছে তেখেতলোকে সভাপতি আৰু সম্পাদকৰ লগত যোগাযোগ কৰিব পাৰে। সভাপতি আৰু সম্পাদকৰ ফোন নম্বৰকেইটা ডেছক্ৰিপশ্যনত দি দিয়া আছে। গতিকে আপোনালোকে চাই পেলাই কল কৰিব পাৰিব। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিল তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আয়ক।